হে দোস্ত আহক আজি আমি নেক্সট লেভেল ফেমিলিৰ লগত লাডাখ যাওঁ আৰু বলক আজি আমি গৈ আছোঁ নুব্ৰ ভেলী যিটো নেকি আছে লাডাখত আৰু ইয়াক হয় দ্য ভেলী অফ ফ্লাৱাৰ্ছ মানে ফুলৰ উপত্যকালৈ আমি গৈ আছোঁ বলক আজি আমি ফুলৰ উপত্যকা সেইটো আমি ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ অলৰেডি আপোনালোকক মই দেখাইছোঁ কাৰ্গিলত তাতেও নাযাওঁ তে আমি ভাবিলোঁ যে ইয়াতে এইটো সুন্দৰ হয় আমি য'ত আছোঁ একদম মাজত আছোঁ চেণ্টাৰ আৰু আমাৰ সকলোৱে চিনাকি সন্মানীয় ইউটিউবাৰ বিকাশ চেত্ৰী দা আছে তাতে নুব্ৰ ভেলীতে আছে তেওঁ এতিয়া আজি কিবা চাফাৰীত গৈছে বোলে বলকচোন চাওঁগৈ আমি তেখেতৰ লগতে যাওঁ ইয়াত দেখিছে নে উঠ বিকাশ দাৰ লগে লগে যাম আৰু আমি চাম আৰু আজি আৰু আজি সেই বিকাশ দাৰ যিটো ভিডিঅ' ন বহুত দীঘল ভিডিঅ' সেই ভিডিঅ'টোকে আমি শ্বৰ্টকৈ বনাব আছোঁ সেই চুটিকৈ আমি চাম মানে ভিডিঅ'টো 3 মিনিটৰ ভিডিঅ' বা 2 মিনিটত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখিবলৈ পাব আচ্ছা আপোনালোকে যদি আহে ইয়াতে কেতিয়াবা চেণ্ডউইচৰ ইয়াতে এইখিনি ঠাইত ইয়াতে যদি উঠত উঠে এটা ৰাউণ্ড কৰাব এইখিনিতে ওচৰতে এটা ৰাউণ্ডত 300 টকা ল'ব আমি নুঠো মানে মোৰ উঠগিলে দেখা বেয়া লাগিছে উঠিব কাৰণে চলিলে নুঠা আমি বেলেগ মই নিজৰ নিজে ডাঙৰ টান পাওঁ আৰু উঠটো কেনেকৈ ডাঙৰ কষ্ট দিয়া বেয়া কথা ন আমি এতিয়া গৈ আছোঁ আপোনালোকে যে সেই উটকেইটা দেখিছিলে বহুত সৰু সৰু উঠ হেনো ৰাজস্থানতকৈ উটকেইটা বহুত সৰু আৰু সেইটো কাৰণে বিকাশ দাহঁত সেই উটত নুঠিলে বেয়া লাগিলে সেইটো কষ্ট দিব আৰু ইপিনে সুমিৰনে উৰাব ড্ৰোন উৰুৱা হা ঠিক আছে অ'কে অল দ্য বেষ্ট এতিয়া মই আৰু এইখন যিখন ATV ৰাইড ন ATV মানে হৈছে অল টেৰেইন ভেহিকুল ৰাইড এইখন মানে আপোনাৰ এনেকুৱা মৰুভূমি জেগাত এইখন চলোৱা হয় বহুত ধুনীয়া চলাবলৈ এই মজা कौन सा क्या है ये एक्सीलरेटर है ठीक है ना सर इसको प्रेस करना है प्रेस करने से चल जाएगा ठीक है ना हाँ। इसको छोड़ने से स्पीड कम और इसका ये नहीं है मतलब कुछ भी ये नहीं है इसको दबाना होता सिर्फ इसको दबाना है और ब्रेक है ये इमरजेंसी ब्रेक है ठीक है हाँ इसको इसको रूट को ना ये प्रेस करेगा जाएगा छोड़ देगा रुक जाएगा और ये इमरजेंसी ब्रेक इसको मारना नहीं है ना हाँ रिकॉर्डिंग हो रहा है भैया रिकॉर्डिंग हो रहा है हाँ पूरा ऐसे लीजिएगा थैंक यू भैया ओके लेट्स गो ओ भाई साहब ड्रेस লগোৱা এনেকৈ ডাঙৰ কোট কলা লগাই দিছে মালা এইটো আৰু টুপিটো ভাস্কৰ ব্লগৰ আপোনালোকে যদি ভিডিঅ'বিলাক চাই আৰু তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট নকৰিলে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে